মামনি পাকঘৰলৈ আপোনালোকক স্বাগতম। আজি মই কণীৰ এটা খুব সহজ ৰেচিপি বনাবলৈ শিকাম। তাৰ কাৰণে মই পিঁয়াজ লৈছোঁ 3টা, তাৰে এটা পিঁয়াজ এনেকৈ কাটি লৈছোঁ। অলপ সৰু চাইজৰ এটা বিলাহী লৈছোঁ, আদা নহৰু আৰু জলকীয়া লৈছোঁ, আৰু এয়া পিঁয়াজ আকৌ কাটি লৈছোঁ। এইখিনি মই গোটেইখিনি মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। আহকচোন চাওঁ মই কেনেকৈ বনাওঁ। এতিয়া মই কেৰাহীখন উঠালোঁ, তাৰ তেল দিলোঁ, তেলখিনি গৰম হ'ল। তাত মই প্ৰথমতে 5 ফোৰণ দিম আৰু 2টা শুকান জলকীয়া দিম। ইয়াৰ পিছত মই কাটি থোৱা পিঁয়াজখিনি ইয়াত ঢালি দিম। এইখিনি মই অলপ সময় ৰঙচুৱা হোৱাকৈ ভাজিম। এয়া পিঁয়াজখিনি অলপ লাহে লাহে ৰঙা হ'বলৈ ধৰিছে। এতিয়া মই এই মিক্সিত পিচি থোৱা বাকী সামগ্ৰীখিনি ইয়াত ঢালি দিম। এইখিনি আকৌ অকণমান মই ৰঙা হ'বলৈ দিম। এয়া মোৰ মছলাখিনি প্ৰায় আধা ভজা হৈ গৈছে। এতিয়া ইয়াত মই ধনিয়াৰ গুড়ি, ৰেড চিলি পাউডাৰ, কাশ্মীৰী মিৰ্চ আৰু অলপ গৰম মছলা ঢালিম। গেছৰ ফ্লেমটো অলপমান কম কৰি থ'ব, নহ'বা জ্বলি যাব এইখিনি। হালধি আৰু আন্দাজ মতে নিমখ। এইখিনি অলপ সময় ভাজি তেলটো যেতিয়া বিৰিঙি আহিব তেতিয়া মই পানী ঢালি দিম। এতিয়া তেলটো বিৰিঙি আহিছে, মই এতিয়া পানী দিম। এইখিনি মই অলপ সময় উতলাই মেলি দিম। মোৰ আঞ্জাখিনি উতলি আছে। এতিয়া মই ইয়াত কণী হেৰি কৰি দিম। কণীটো উতলাৰ আগতে আপোনালোকে গেছটো অলপ ফ্লেমটো কমাই ল'ব। ফুল হেৰিয়ত দি থাকিলে কণীটো হেৰি হৈ যাব। এতিয়া আৰু লৰাব নালাগে, এনেকৈ অলপ সময় উতলিব দিব লাগিব। এয়া কণী সেইটো এনেকুৱা হয়। মোৰ পৰা এইটো সম্পূৰ্ণ হৈছে বনোৱা। এই উতলি আছে, দেখিবলৈ এনেকুৱা হয়। এতিয়া মই এইখিনি নমাই থ'ম। বনোৱা হোৱাৰ পিছত মোৰ ৰেচিপিটো এনেকুৱা হয় দেখিবলৈ। এয়া চব এয়া এনেকুৱা। খাবলৈও ভাল হয় এইটো, আৰু বনাবলৈও খুব সহজ। আপোনালোকে এবাৰ বনাই চাবচোন কেনেকুৱা লাগে।